কাৰ্বি আংলঙত বৰ্তমানেও অব্যাহত আছে যুদ্ধ সদৃশ পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান ডিজিপি হৰমিত সিঙৰ উল্লেখ্য যে এই ঘটনাত অসম আৰক্ষীৰ ডিজিপি হৰমিত সিং মহানিৰ্দেশক অখিলেশ কুমাৰ সিংহ সহ ৩৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত কোনো লোকে আইন হাতত তুলি লোৱাটো উচিত নহয় বুলি তেওঁ মন্তব্য কৰিছে ঘটনাক লৈ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান ডিজিপি হৰমিত সিঙৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ঘটনাস্থলীত উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আকৌ এতিয়া পুলিচৰ ওপৰত দুটা ফালৰ পৰা আপুনি দেখিছে আক্ৰমণ কৰিছে about 38 পুলিচমেন ইনজার হৈছে মোৰ আইপিএস অফিচাৰে ইনজার হৈছে মোৰে ইয়াত লাগিছে কান্ধাত মই আপোনাৰ মাধ্যমৰ পৰা সিম্পল কথা সবক জনাব বিচাৰো যে আমি ৰাইজৰ লগত আছো আমি ৰাইজৰ লগত মিলি প্লাই শান্তি বিচাৰো কিন্তু এনেকে পুলিচক অ্যাটাক কৰিলে গভৰ্ণমেণ্টক অ্যাটাক কৰিলে তেওঁবিলাকে আজি আকৌ কালি প্ৰমিস কৰিছিলে वचन দিছিলে যে আমি আকৌ দোকান সুকান নাভাঙো আকৌ ইফালে দোকান ভাঙি গ্যাস সিলিন্ডার ওলাই গ্যাস সিলিন্ডার বাস্ট কৰিছে আমাৰ ওপৰত বম মাৰিছে তীৰ মাৰিছে মোৰ এটা লৰা তীৰ লাগিছে এনেকে কৰিলেতো কোনো সমাধান নহয় সো আপোনাৰ মাধ্যমৰ পৰা মই গুটে সোসাইটি গুটে সমাজক মোৰ এটা মানুহৰ ফালৰ পৰা মোৰ ৰিকুৱেষ্ট আছে এই লৰাবিলাক যেটো মিসগাইডেড হ'ব পাৰে ইহঁতক বুঝাওক চাওক আকৌ আমি দূৰত আছো আকৌ তাক জুই লগাই দিলে অকমান ক্যামেৰা ইফালে কৰক কাইন্ডলি চাওক ই চাওক 2 মিনিট আপোনাৰ লগত কথা পাতিছো মই ইফালৰ পৰা চকু অতৰাইছো পিছফালৰ পৰা আহি এনেকে কৰিছে আকৌ মই ৰিকুৱেষ্ট কৰিছো নিজৰ দেশৰ সম্পত্তি বৰবাদ কৰিলে লাভ নাই না তো কাৰ্বি আংলঙৰে সম্পত্তি